हेलो फ्रेंड्स नतुन भिडिओ এটা লৈ আহিছোঁ আপোনালোকৰ মাজলৈ মই আছোঁ গেংটকত আৰু আজি আমি যাম গেংটকত থকা ধুনীয়া ধুনীয়া ঠাইসমূহ চাবলৈ আৰু ইয়াত বহুতো ডাঙৰ ডাঙৰ ৱাটাৰফল আছে তো আজি আপোনালোকক সকলোকে দেখুৱাম আৰু ইয়াত ধুনীয়া ধুনীয়া মন্দিৰো আছে আপোনালোকক সকলোখিনি ধুনীয়াকৈ দেখুৱাবলৈ ট্ৰাই কৰিম আৰু এতিয়া হোটেলৰ বাহিৰত টেক্সি ৰৈ আছে তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ পৰিৱেশটো চাওক না কি ধুনীয়া ল'ৰা ছোৱালীবোৰে স্কুল কলেজৰ পৰা ঘৰলৈ যাব আহি আছে আৰু আমি প্ৰথমে চাব যাম বাগটাং ৱাটাৰফল এইটো এটা ডাঙৰ ৱাটাৰফল হয় গেংটকৰ আৰু ইয়াতো দূৰ মোটামুটি গেংটক চহৰৰ পৰা 5-6 কিলোমিটাৰমান হ'ব বলক আৰু ফাইনেলি আমি বাগটাং ৱাটাৰফল আহি পালোঁ এতিয়া ইয়াত গাড়ীখন পাৰ্ক কৰা হ'ব আৰু ইয়াত পাৰ্কিঙৰ কাৰণে 20 টকাকৈ দিব লগা হয় চাওক না আপোনালোকে কি ধুনীয়া ৱাটাৰফল একদম পানীৰ পুৰা শব্দ হৈ আছে পানী পৰি থাকে ওপৰৰ পৰা আমি আছোঁ এতিয়া বাগটাং ৱাটাৰফলত আৰু এতিয়া চাওক গেংটকৰ ট্ৰেডিশ্যনেল ড্ৰেছত পূৰা আৰু ইয়াত এইযোৰ ড্ৰেছৰ কাৰণে 100 টকাকৈ দিব লগা হয় আৰু এতিয়া আমি ইয়াৰ পৰা ওলালোঁ আমি নেক্সট যাম তাচি ভিউ পইণ্ট তো চাই থাকক তো ফাইনেলি আমি তাচি ভিউ পইণ্ট আহি পালোঁ আৰু এতিয়া আমি ওপৰলৈ উঠি যাম তো আপোনালোকে চাই থাকক ধুনীয়া এটা ভিউ পইণ্ট দেখুৱাই আছোঁ আপোনালোকক আৰু ইয়াতো একে গাড়ী পাৰ্কিঙৰ কাৰণে 20 টকাকৈ দিব লাগে তো আমি এতিয়া গাড়ীখন পাৰ্ক কৰি লওঁ ইয়াত তো তাৰপিছত আমি ওপৰত যাই আছোঁ তো এতিয়া আমি আছোঁ তাচি ভিউ পইণ্টত আৰু চাওক কি ধুনীয়া চিনাৰী আৰু ইয়াৰ পৰা ধুনীয়াকৈ কাঞ্চনজংঘাখন দেখা পোৱা যায় আজি আকাশত মেঘ আছে সেইকাৰণে আপোনালোকক দেখুৱাব নোৱাৰিলোঁ ইয়াৰ পৰা ধুনীয়াকৈ কাঞ্চনজংঘাখন দেখা পোৱা যায় আৰু ইয়াতো আপোনালোকে ট্ৰেডিশ্যনেল ড্ৰেছত ফটো উঠিব পাৰিব তো এযোৰ ড্ৰেছৰ কাৰণে 100 টকাকৈ দিব লগা হয় সিহঁতক
তো এতিয়া আমি ইয়াৰ পৰা ওলালোঁ আৰু আমি নেক্সট যাম বাঞ্জাক্ৰী ৱাটাৰফল। ইয়াৰ পৰা মোটামুটি 3-4 কিলোমিটাৰমান হ'ব। তো আপোনালোকে চাই থাকক, ধুনীয়াকৈ দেখুৱাই আছোঁ। ৰাস্তা চাওক না, কি মজা। তো ফাইনেলি আমি বাঞ্জাক্ৰী ৱাটাৰফল আহি পালোঁ। তো এতিয়া আমি তাৰ পৰা ওলালোঁ আৰু আমি এতিয়া যাম গণেশটক মন্দিৰলৈ। তো বৰ্তমান আন্ধাৰ হৈ আহি আছে, মানে ভিডিঅ' কোৱালিটি ইমান ঠিক নাপাব। তো যিমান পাৰোঁ আপোনালোকক দেখুৱাব ট্ৰাই কৰিম। তো ফাইনেলি আমি সেই মন্দিৰটো আহি পালোঁ আৰু এতিয়া আমি ওপৰলৈ যাম। মানে ওপৰত ভিডিঅ' কৰিব নিদিয়ে, তো আপোনালোকক যিমানখিনি পাৰোঁ দেখুৱাব ট্ৰাই কৰিম। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল আৰু আপোনালোকক আমি যিমানখিনি পাৰোঁ দেখুৱাব ট্ৰাই কৰিলোঁ আৰু আপোনালোকক লগ পাই আছোঁ নেক্সট ভিডিঅ'ত। আৰু ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে ধন্যবাদ। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।